হয় নমস্কাৰ। আমি আজি উপস্থিত হ'লোহি এই নগাঁও জিলাৰ ৰহা সমষ্টিৰ অতি দুৰ্গম অঞ্চল হাতীমূৰা গাঁৱত। আজি ৩-৪ দিনমান আগৰ পৰা ইয়াত হাতী আৰু মানুহৰ এটা সংঘাতৰ সৃষ্টি হৈছিল, যাৰ ফলত এই অঞ্চলটোত বিশেষকৈ 4 ঘৰ মানুহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আৰু সেই খবৰটো আমাৰ এই অঞ্চলৰে আমাৰ বিশিষ্ট সমাজকৰ্মী মোৰ ভাতৃ ডক্টৰ পীয়ুষ কাশ্যপে মোক জানিব দিছিল। লগতে আমাৰ এই গাঁও প্ৰধান ৰূপম নাথ ডাঙৰীয়াও আজি আমাৰ মাজত উপস্থিত আছে। লগতে আজি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি OBC মৰ্চাৰ ৰাজ্যিক মিডিয়া বিভাগৰ আহ্বায়িকা শ্ৰীমতী নমিতা বৰা ডাঙৰীয়ানী বাইদেউ। তেখেতো খবৰটো পাই গুৱাহাটীৰ পৰা মোৰ লগত আহিছে। আৰু আজি আমি সকলোৰে মানুহখিনিৰ লগত আলোচনা ক্ৰমে গম পালোঁ খুব এটা হৃদয় বিদাৰক ঘটনা। তেওঁলোকৰ যথেষ্ট সা সম্পত্তি খেতি-বাতি যথেষ্ট নষ্ট কৰিছে। লগতে আমি তেখেতলোকক এটা সমবেদনা জ্ঞাপন কৰি আমি কিনো পাৰিম, যি পাৰিছোঁ যথাসাধ্য অনুসৰি এই হাতীৰ জাকটো খেদিবৰ কাৰণে একোটা টৰ্চ লাইট, অলপমান বোম আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। আৰু তেখেতলোকক মই আশ্বাসন দিছোঁ যাতে আমি ইয়াত আমাৰ যিখিনি কাৰেণ্টৰ ব্যৱস্থা তেওঁলোকে নাই বুলি কৈছে, তো আমি বিভাগীয় কৰ্তৃপক্ষৰ আলোচনা কৰি অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিম বুলি কথা দিছোঁ।